নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পুনৰবাৰ আপোনালোকৰ বাবে কেইটামান খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত জিকেৰ পাৰ্ট 24টোৰ বিষয়ে আলোচনা কৰিম ইয়াৰ আগতে জিকেৰ ওপৰত 23টাকৈ পাৰ্ট আমাৰ চেনেলটোত আপলোড কৰা হৈছে যদি আপোনালোকে সেই কুৱেশ্যনসমূহ চোৱা নাই তেনেহ'লে এই ভিডিঅ'টোৰ যোনটো আই বটন আছে আই বটনত গৈ পেলাই তাৰ প্লে লিষ্টটো আপোনালোকে পাই যাব তাত গৈ সেই কুৱেশ্যনবোৰ আপোনালোকে চাই ল'ব পাৰিব খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ যিবোৰ ইতিমধ্যে বিভিন্ন ধৰণৰ পৰীক্ষাত আহি গৈছে গতিকে বলকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আজিৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আমি চাই লওঁ আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে Which of the following countries has the largest parliament in the world? অৰ্থাৎ বিশ্বৰ দেশসমূহৰ ভিতৰত কোনখন দেশৰ আটাইতকৈ ডাঙৰ পাৰ্লিয়ামেণ্টখন আছে আৰু কিহৰ ক্ষেত্ৰত সুধিছে এইটো কেপাচিটিৰ ফালৰ পৰা অৰ্থাৎ এই পাৰ্লিয়ামেণ্টখনত কিমানজন মেম্বাৰ আমাৰ থাকিব পাৰে গতিকে অপশ্যনসমূহ চাই ল'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি চাইনাৰ যোনখন পাৰ্লিয়ামেণ্ট আছে সেইখন বিশ্বৰ দেশসমূহৰ ভিতৰত চবতকৈ ডাঙৰ পাৰ্লিয়ামেণ্ট হয় কেপাচিটিৰ ফালৰ পৰা আৰু এই চাইনাৰ পাৰ্লিয়ামেণ্টখনক আমাৰ কি বুলি জনা যায় নেশ্যনেল পিপলছ কংগ্ৰেছ বুলি জনা যায় আৰু এইখন এখন ইউনিকেমেৰেল পাৰ্লিয়ামেণ্ট হয় অৰ্থাৎ আমাৰ ইয়াৰে লোৱাৰ হাউচটোহে আমাৰ ইয়াতে আছে যদি বাইকেমেৰেল হয় তেতিয়াহ'লে লোৱাৰ হাউচ আৰু আপাৰ হাউচ দুটাই থাকিলেহেঁতেন আৰু চাইনাৰ যোনখন পাৰ্লিয়ামেণ্ট নেশ্যনেল পিপলছ কংগ্ৰেছ ইয়াতে 2980জন মেম্বাৰ্ছ ইয়াৰে সদস্য হয় আৰু যদি ভাৰতৰ ৰেংকটো আমাৰ সোধে বিশ্বৰ দেশসমূহৰ ভিতৰত তেতিয়াহ'লে ভাৰতৰ ৰেংকটো হৈছে আমাৰ 5th ৰেংক আৰু ভাৰতৰ লোকসভাৰ সদস্য সংখ্যা হৈছে আমাৰ 545জন বৰ্তমানৰ আৰু ৰাজ্যসভাৰ সদস্য সংখ্যা হৈছে 245জন দুটা মিলি পেলাই আমাৰ 790জন সদস্য আমাৰ ভাৰতৰ সংসদৰ অংশ হয় গতিকে এইটো মনত ৰাখিব বিশ্বৰ দেশসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ পাৰ্লিয়ামেণ্টখন হৈছে আমাৰ চাইনাৰ নেক্সট কুৱেশ্যন Which strait separates the islands of Java and Sumatra? Java আৰু Sumatra যোন দুটা আইলেণ্ড আছে সেই আইলেণ্ড দুটা কোনটো ষ্টেটে ছেপাৰেট কৰি ৰাখিছে অপশ্যনবোৰ আপোনালোকে চাই ল'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি চুন্দা ষ্ট্ৰেইটে জাভা আৰু সুমাত্ৰা আইলেণ্ড দুটাক ছেপাৰেট কৰি ৰাখিছে নেক্সট কুৱেশ্যন দাছেইন ইজ দ্য গ্ৰেণ্ডেষ্ট ফেষ্টিভেল অফ অৰ্থাৎ দাছেইনটো আমাৰ কোনখন দেশৰ তলত দিয়া দেশসমূহৰ ভিতৰত কোনখন দেশৰ এটা মুখ্য ফেষ্টিভেল হয় অপশ্যনবোৰ চাই ল'ব ইয়াতে দিয়া আছে ভূটান শ্ৰীলংকা নেপাল আৰু বাংলাদেশ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি নেপালৰ এটা মুখ্য ফেষ্টিভেল হৈছে আমাৰ দাছেইন ফেষ্টিভেলটো আমাৰ ভাৰতত যেতিয়া বিজয়া দশমী পালন কৰা হয় সেই দিনটোতে আমাৰ যোনসকল নেপালী লোকসকল আছে তেখেতসকলে এই দাছেইন ফেষ্টিভেলটো পালন কৰে গতিকে দাছেইনটো হৈছে এটা মুখ্য ফেষ্টিভেল অফ নেপালৰ এটা মুখ্য ফেষ্টিভেল নেক্সট কুৱেশ্যন Which planet looks reddish in the night sky? অৰ্থাৎ ৰাতিৰ আকাশত কোনটো গ্ৰহক অলপ ৰঙা ৰঙৰ দেখিবলৈ পোৱা যায় অপশ্যনবোৰ চাই ল'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাৰ্চ অৰ্থাৎ মংগল গ্ৰহক ৰাতিৰ আকাশত আমাৰ ৰঙা ৰঙৰ দেখিবলৈ পোৱা যায় সেইকাৰণে মংগল গ্ৰহক কি বুলি জনা যায় ৰেড প্লেনেট অৰ্থাৎ ৰঙা গ্ৰহ বুলিও জনা যায় নেক্সট কুৱেশ্যন Which Englishman was fellow of Gandhiji in South Africa? অৰ্থাৎ গান্ধীজী যেতিয়া চাউথ আফ্ৰিকাত আছিল তেতিয়া গান্ধীজীক কোনে সংগ দিছিল বা গান্ধীজীৰ কাম কাজসমূহত কোনে সহায় কৰিছিল ইয়াৰ অপশ্যনবোৰ ভালকৈ চাই ল'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হেনৰি পলাক গতিকে গান্ধীজী যেতিয়া চাউথ আফ্ৰিকাত আছিল তেতিয়া গান্ধীজীক সংগ দিছিল হেনৰি পলাকে নেক্সট কুৱেশ্যন Which city is known as the Manchester of South India? গতিকে দক্ষিণ ভাৰতৰ মানচেষ্টাৰ বুলি কোনখন চহৰক জনা যায় অপশ্যনবোৰ চাই ল'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কইম্বেটৰ চহৰখনক দক্ষিণ ভাৰতৰ আমাৰ মানচেষ্টাৰ বুলি জনা যায় কিয়নো ইয়াৰে যোনটো টেক্সটাইল ইণ্ডাষ্ট্ৰি আছে সেই টেক্সটাইল ইণ্ডাষ্ট্ৰিটো খুবেই জনপ্ৰিয় যিদৰে অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছি চহৰখনক জনা যায় ঠিক তেনেদৰে দক্ষিণ ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায় আমাৰ কইম্বেটৰ চহৰখনক আৰু এই কইম্বেটৰখন কোনখন ৰাজ্যত অৱস্থিত আমাৰ তামিলনাডু ৰাজ্যৰ এখন মুখ্য চহৰ কইম্বেটৰ নেক্সট কুৱেশ্যন Which of the following is the highest peak in Sri Lanka? শ্ৰীলংকাৰ আটাইতকৈ ওখ শৃংগটো কোনটো অপশ্যনবোৰ চাই ল'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি মাউণ্ট পেড্ৰটো হৈছে আমাৰ শ্ৰীলংকাৰ এটা চবতকৈ ওখ শৃংগ নেক্সট কুৱেশ্যন ডেভিছ কাপ ইজ এছ'চিয়েটেড উইথ ডেভিছ কাপটো কোনবিধ খেলৰ লগত জড়িত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ টেনিছ খেলৰ লগত ডেভিছ কাপটো জড়িত নেক্সট কুৱেশ্যন By which name does the ব্ৰহ্মপুত্ৰ enter into India? ব্ৰহ্মপুত্ৰখন কোনটো নামেৰে ভাৰতত প্ৰৱেশ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিহাং নামেৰে ব্ৰহ্মপুত্ৰখন ভাৰতত প্ৰৱেশ কৰে তিব্বেতত ব্ৰহ্মপুত্ৰখনক ইয়াৰলুং চাংপো বুলি জনা যায় আৰু এই তিব্বেতৰ পৰা যেতিয়া অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে তেতিয়া ব্ৰহ্মপুত্ৰখনক চিয়াং বা দিহাং নামেৰে জনা যায়
গতিকে ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া ভাৰতত প্ৰৱেশ কৰে তেতিয়া ইয়াক দিহাং নামেৰে জনা যায় নেক্সট কুৱেশ্যন হুৱেৰ ইজ বুলন দৰৱাজা চিটুৱেটেড বুলন দৰৱাজাটো ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি ফতেহপুৰ চিক্ৰীত বুলন দৰৱাজাটো আছে আৰু এই বুলন দৰৱাজাখন কোনে বনাইছিল আকবৰে বনাইছিল আৰু কেতিয়া বনাইছিল যেতিয়া আকবৰে গুজৰাটৰ ওপৰত আমাৰ বিজয় সাব্যস্ত কৰিছিল তেতিয়া তাৰ স্মৃতি হিচাপে এই বুলন দৰৱাজাখন বনোৱা হৈছিল গতিকে বন্ধুসকল আজি আপোনালোকৰ লগত এই 10টাকে ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ লগতে আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো আপোনালোকৰ বাবে এৰিব খুজিছোঁ আজিৰ কুৱেশ্যনটো দিয়া আছে হু ইজ কনচিডাৰ্ড এজ দ্য ইনভেণ্টৰ অফ দ্য WWW অৰ্থাৎ ৱৰ্ল্ড ৱাইড ৱেবৰ মানে জনক কোন আছিল অপশ্যনকেইটা দিয়া আছে চাৰ্লছ বেগেজ টিম বাৰ্নাৰ্ছ লি কাৰ্ল বেঞ্চ আৰু ৱাল্টাৰ হাণ্ট ইয়াৰে যদি আপোনালোকে শুদ্ধ উত্তৰটো জানে তেনেহ'লে কমেণ্ট কৰি জনাবচোন আৰু ইয়াৰ আগৰ ভিডিঅ'টোৰ যোনটো কুৱেশ্যন আছিলে যে তাতে সোধা হৈছিলে হোৱাট ইজ দ্য SI ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্টৰ SI ইউনিটটো কি গতিকে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আছিলে তাতে এম্পিয়াৰ আৰু ইয়াক এম্পিয়াৰটোক আমাৰ A চিম্বলটোৰে ৰিপ্ৰেজেণ্ট কৰা হয় গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত এই 10টাকে ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ যদি ভিডিঅ'টো আপোনালোকে ভাল পালে যদি কুৱেশ্যনসমূহ ইম্পৰ্টেণ্ট বুলি ভাবে তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিৰ বাবে ধন্যবাদ